ভাগৱতে বাসুদেৱ ভাগৱতে বাসুদেৱ শ্ৰীমদ ভাগৱত মৰ্ত্যৰ ভগৱানৰ লীলা বৰ্ণনা পদ কৃষ্ণ ও মৰ্ত্যই বদতি সাধু সাধু কুৰুবৰ ধন্য প্ৰশ্ন কৰিলা শাস্ত্ৰৰ বিচাৰ। এতিয়া মৰ্ত্যয়ে কৈ আছে বিদুৰক তুমি ধন্যবাদ প্ৰশ্ন মোক কৰিলা। সমস্ত লোকৰ তুমি চিন্তিলা কুশল আপোনাৰ কীৰ্তি বিস্তাৰিলা মহাবল। তুমি এই জগতখনৰে চবৰে এই সংসাৰত সকলোৰে তুমি কুশল চিন্তিলা। ব্যাস মহাৰিষিৰ বীৰ্যত ফৈলা জাত ঈশ্বৰ কৃষ্ণৰ মহাভকত সাক্ষাৎ। তুমি ব্যাসৰ বীৰ্যত জন্ম পাইছা, ব্যাসৰ তোমাৰ পিতৃ গতিকে ঈশ্বৰ কৃষ্ণৰ মহাভকত সাক্ষাৎ, তুমি মহাভকত। ও এতেকে তোমাৰ এইটো নহিকে আচাৰ্য মোক আজি আনন্দ কৰাইলা কুৰু বিজয়। মৰ্ত্যই কৈ আছে এতেকে তোমাৰ এইটো নহয় আচৰিত কথা নহয়, মোক তুমি আনন্দ কৰাইলা কুৰু বিজয়। মই বহুত ভাল পালোঁ। তুমি যি প্ৰশ্ন ভগৱানৰ কৰছা মই ক'বা পাম, তুমি সুধি আছা, বহুত মোৰ ভাল লাগিল, বহুত আনন্দ লাগিল। মৰ্ত্যয়ে কৈ আছে বিদুৰক আৰু তুমি আপোনাক হোৱা পৰিচয় প্ৰজাৰ নিয়মকাৰী যম মহা হয়। আৰু তুমি আগৰ জনমত তুমি যম আছিলা, যম ৰজা। তুমি নিয়ম কৰি প্ৰজাবিলাকক নিয়া পালন কৰা। মাণ্ডৱী ঋষিৰ আপে ভৈলা আহি জাত বিচিত্ৰ বীৰ্যৰ ক্ষেত্ৰে কহিলো সাক্ষাৎ। মাণ্ডৱী ঋষিৰ হাপত তুমি আহি মৰ্ত্যত বিদুৰ নামে জন্ম পালা। বিদুৰ হৈ কি কহিব তোমাৰ ভাগ্যৰ নাহি পাৰ নিস্তাৰিলা সুখে বাপৰ দুৰ্গৰ সংহাৰ। কি কম তোমাৰ ভাগ্যৰ কৈ আমি পাৰ নাপাম। তুমি নিস্তাৰিলা সুখে বাপৰ দুৰ্গৰ সংহাৰ, তুমি নিস্তাৰ কৰিলা সংহাৰ। বান্ধৱ কৃষ্ণৰ তুমি সদা অনুগত বিষ্ণু ভক্ত সমস্তৰ পৰম সন্মত। তুমি বান্ধৱ কৃষ্ণ তুমি অনুগত শিষ্য আৰু জাতো তুমি আগে জান কহিবাক প্ৰতি মোক আজ্ঞা কৰিলা আপুনি যদুপতি। আৰু তুমি কি কৰিলা তোমাৰ আগত ক'বাৰ কাৰণে মোক আজ্ঞা কৰিলে হে যদুপতিও বলছিল যদুকুলত জন্ম কাৰণে। এতেকে কৃতাৰ্থ ভৈলা নাহিকে সঞ্চয় কিন্তু প্ৰশ্ন সমস্তৰ শুনিও নিৰ্ণয়। এতিয়া বাৰু মই প্ৰশ্নৰ নিৰ্ণয়বিলাক দি থাকিম, তুমি শুনি থাকা। প্ৰথমে কৃষ্ণৰ সৃষ্টি স্থিতি লীলা কথা সাৱধান হোৱা বিদুৰ সৰ্বথা। প্ৰথমে শ্ৰীকৃষ্ণৰ সৃষ্টিৰ স্থিতি লীলা কথা কম। সাৱধান মানে এক মনে শুনবা কৈছি, আমাকো কৈছি, আমাৰ নৰমণি চব কৈছি এক মনে ভাগৱত শুনবা লাগে। ভাগৱত নুশুনলি জ্ঞানো নাহে মানুহৰ। সমস্তে জগত প্ৰভু কৰিলা সংহাৰ একেশ্বৰে আছে মাত্ৰ জগত আধাৰ। সকলো সংহাৰ তেওঁ সংহাৰ কৰলা কৰি তেওঁ অকলে আছে প্ৰভু কৃষ্ণই। প্ৰবঞ্চন আহিকে দেখি মনে সুখ নাই পাছে সৃষ্টি কৰিবাক চিন্তিলা উপায়। বৈকুণ্ঠৰ নায়ক পুৰুষোত্তম হৰি তেতিক্ষণে দুই ৰূপ ভৈলা লীলা কৰি। পাছে সৃষ্টি কৰিবাৰ কাৰণে অকলে আছে, অকলেনো কি কৰিব, কোনো এটা মানুহ নহ'লে মনীষ নহ'লে দেৱতা নহ'লে কি কৰিব, তেতিয়া তেওঁ দুই ৰূপ ভৈলা লীলা কৰি। পাছে মহামায়া কৰিলা নিৰ্মাণ মায়াত পুৰুষ ৰূপে কৈলা বীৰ্যধান কৰিলা। তেবে কাল অনুসাৰে জন্মিলা তনয় প্ৰকাশ স্বৰূপে মহত্ব মহা হয়। তাৰপিছত তেওঁ কাল অনুসাৰে জন্মিলা তনয় পুত্ৰ প্ৰকাশ স্বৰূপে মহত্ব মহা হয়। তেহে জন্মালন্ত পাছে চতুৰ্থ কুমাৰ সাত্বিক ৰাজস তামসিক অহংকাৰ। তাৰপিছত তেওঁ প্ৰকাশ মহত্ব
কাল অনুসারে জন্মিলা তো নয় পুত্র, প্রকাশ স্বরূপে মহত্ব মহা হয়, তেহে জন্মাইলান্ত পাশে চতুর্থ কুমার। 4 নম্বৰ, সাত্বিক ৰাজক তামসিক অহংকাৰ, গোটেইখানি তেওঁৱে জন্ম দিছে আমাৰ কৃষ্ণ। কৃষ্ণ নম ভগৱতী।